হে গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আজি তাৰমানে আমি পূজা চাব যাম। আমাৰ লগত যাব এখেত যাব এইটো এখেত আমাৰ লগত নাযায় তো গাইজ আমি আজি ক'ত পূজা চাব যাম আমি গাইজ নিজে নাজানো। আপোনালোকক সকলোবোৰ দেখাই থাকিম, আপোনালোকে চাব। আজি মানে এটা ভাল মটো ভগিঙো হ'ব ৰাতি। তো মানে এতিয়া কেইটা হৈছে? এটা হৈছে। তো গাইজ এতিয়া পাইছে এটা। আমি কমচে কম 5:30 6টামান বজাত আমি লগ কৰিম। তেতিয়ালৈকে কেমেৰাটো এটা বন্ধ কৰি দিম। আপোনালোকক 5:30 6টামান বজাত আমি লগ কৰিম। তো ঠিক আছে, চাব। আপোনালোকক 6টামান বজাত লগ পাই আছোঁ দিয়ক। পূজা আমি ভালকৈ চাম গাইজ, জিলাপিও খাম খান্দি খাম। তো কি কৰোঁ কি নকৰোঁ আপোনালোকক সকলোৱে দেখা পাব দিয়ক। তো গাইজ এতিয়া পাইছে, তোমাৰ কেইটা পাইছে এতিয়া? 5টা বাজিল। তো গাইজ এতিয়া পাইছে 5টা। আমি যাব ওলাইছোঁ এতিয়া। ৰেডি মানে আমি গোটেই মাখা ৰেডি হৈছোঁ। মানে এখেত নাযায় দিয়কচোন, এখেতে মোৰ এনেই লগত আছে, ভিডিঅ' তোলাম বুলি কৈছে গাইজ। এখেতে নিজকে এইবাৰ ইউটিউবত দেখা পাব আৰু ফেচবুকতো গাইজ দেখা পাব। তো আমি এতিয়া যাব ওলাইছোঁ, পলম নকৰোঁ কাৰণ ৰাতি হৈছে। দেখক চাওক এইবিলাক, মানে এনেকৈ ৰাতি হৈছে। তো আমি যাবলৈ কাৰণ মটো ভগিঙত লগ পাই আছোঁ দিয়ক। গাইজ মানে মটো ভগিঙত লগ পাম বুলি কোৱাৰ পিছত কিন্তু গাইজ মই কোৱাত ভুল হ'ল গাইজ। মটো ভগিং ক'বাই গাইজ নাপালোঁ কাৰণ ৰাতি যিহে অন্ধকাৰ আৰু গাইজ, আৰু অন্ধকাৰত কিনো মটো ভগিং কৰিম গাইজ। তো আপোনাক ডাইৰেক্ট পূজাস্থলী 2টা আমি যাম, তাতে দেখাম। প্ৰথম গাইজ আহিছোঁ আমি সষ্টৰত। তো চাওক সষ্টৰৰ এই মূৰ্তি প্ৰতিমা। তো এতিয়া বাৰু সষ্টৰতটো দেখাই আছোঁ, বংশৰ পালে আপোনালোকক বংশৰটো দেখাই দিম দিয়ক। চাই থাকক ভিডিঅ'টো অন্তলৈ দিয়ক। প্ৰথম টিপুতে মই সৰু ল'ৰা ছোৱালীগিলাৰ লগত বহি ল'লো আনকি লৈ সেই টিপত খালো, ইমান ঠিক নহ'ল। তাৰপিছত আছো এনেকে তো পাইছোঁ গাইজ এতিয়া আমি বংশৰৰ চক। তো আপোনালোকক বংশৰৰ পূজাটো মই দেখাম। কিন্তু গাইজ দেখাম বুলি কেনেকৈ কওঁ গাইজ, দেখাবতো লাগিব গাইজ দেখাম মানে গাইজ দেখাম দিয়ক গাইজ ইমান গাড়ীৰ ভিৰ হৈছে মানে ইয়াত তাৰমানে বংশৰত তাৰমানে কি ক'ব, মানে ভিতৰত যাবাই পোৱা নাছিলোঁ গাইজ। এতিয়া গাইজ যাই পাম ৰ'ব। তো আপোনালোকক বেছি কথা নকওঁ, মণ্ডপৰ ভিতৰতো সোমাই আহিলোঁ। তো আপোনালোকক সকলোবোৰ দেখাম, বুজাম, শিকাম সকলোবোৰ। তাৰমানে গাইজ ভালকৈ চাওক আৰু মজা লওক। তেতিয়ালৈকে টিল দেন টাটা বাই বাই বুলি নকওঁ, চব চাওক দিয়ক। বাই বুলি বাই কিয় কৈছোঁ দিয়ক। চাওক। জোতা দিছে মানে বহুত পিছে আহিছিলি দেখোন পুষৰ চেন্দেল ক'ত থৈছ? তো গাইজ আপোনালোকে সেৱা কৰি লওক দুৰ্গা মাক। মনোবাঞ্ছা কামনা কৰিছোঁ। এই মইনো কি মনোবাঞ্ছা কৰিম বাৰু প্ৰভু। মোৰ গাইজ মনোবাঞ্ছা কৰিবলৈনো কি আছে গাইজ, দিয়ক সেৱাটো কৰি লওঁ ৰ'ব। নমো নাৰায়ণ প্ৰসন্ন হৈ গাইজ সেৱা কৰা হ'ল। আপোনালোকে সেৱা কৰিলে নে মই নাজানো, কিন্তু মোৰ মতেতো কৰিছে কিজানি। তো ব'লক সেৱা কৰাৰ পিছত আমি যাম ফুৰিবলৈ। ক'ত যাওঁ ক'ত নাযাওঁ এতিয়া আপোনালোকক কেনেকৈ কওঁ, মানে আহকচোন অলপ কৰোঁ।
বলক খড়ো 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 বলক জয় ফেলে যাও বহুত মানুহ হৈছে তোমাৰ ভালো লাগিছে চাই পেলাই তো গাইজ আমি যাই আছো ডাইৰেক্ট পৰঠা খাবলৈ কি কৰোঁ কি নকৰোঁ চাই থাকক গাইজ গাড়ী ভিৰ গাইজ কিমান ভিৰ তো গাইজ যাই আছো চাওঁ আমি এতিয়া পৰঠা খাবলৈ এতিয়া মাছ দিয়ক কি কি দিয়ে গাড়ী গাইজ দুৰ্গা পূজাত জিলাপি আমিন তো গাইজ যাওঁতে বাৰু জিলাপি বাৰু লৈ যাম আপোনালোকে চাব কি মানে গাইজ কি ক'ব জিলাপিখিনি নিয়া আপোনালোকক মই দেখাব নাপালোঁ তাৰমানে ইমান তাৰমানে মানুহৰ ভিৰটো ভিৰ আৰু গাইজ মানুহ ভিডিঅ' কৰিলে তাৰমানে এনেকৈ একদম বান্দৰ চাওঁ দেই গাইজ কি ক'ম গাইজ দিয়ক আৰু কি কৰিব পাপাটো গোন্ধ ভাল পাইছে মানে গাইছ এতিয়া বহুত পেচাবৰ গোন্ধ ওলাই আছে গাইজ থাকিব পৰা নাই গোন্ধ এওঁলোকক চাই থাকক এটা চাওক গোন্ধ কি কৰি আছে থাকিব নাপায় কি আহিছে আৰু আমাৰ দুইটা মানে যাতে গোন্ধ লৈ আছে এই দুইটাই গোন্ধ লৈ থাকে বহুত ভাল পায় এওঁলোকে পেচাবৰ গোন্ধ লৈ উঠি আহিছে গাইজ 2-2.5 ঘণ্টামান ঘূৰি এতিয়া কিবা খাব আহিছোঁ গাইজ চাওক ক'ত আহিছোঁ খাব তো গাইজ এওঁলোকে খাব ধৰিলোঁ আমাৰ এতিয়ালৈ গাইজ প্লেট অহা নাই আমি মুখ মেলি চাই আছোঁ গাইজ কি ক'ব এতিয়া কি কৰোঁ কি নকৰোঁ লাগিছিল চাওক এওঁলোকৰ আহিছে আমাৰ এতিয়ালৈ খাৱা হোৱা নাই গাইজ মানে দিয়াই নাই ক'ত খাম তো কি কৰিম গাইজ কি কৰিম এতিয়া গাইজ ফাইনেলি এতিয়া আহিল এওঁলোকৰ খাবা হ'ল দেখিছেনে নাই খাই হ'লে হাতেৰে আমাৰ এতিয়া খাব আৰম্ভ কৰোঁ গাইজ দিয়াক পিছত লগ পাই আছোঁ তো সেই গাইজ আহি পালোঁ আহি পালোঁ গাইজ এতিয়া গাইজ বাজিছে আপোনালোকক দেখা আছোঁ ৰ'ব কি হ'ব ৰ'ব গাইজ এতিয়া গাইজ 9টা হৈছে 26 ভালকৈ চাওকচোন 9টা 26 গাইজ তো গাইজ আহাত বহুত দেৰিয়ে হ'ল আৰু গাইজ মই আপোনালোকক মটৰ ভ্লগিঙক আকৌ দেখাব নোৱাৰিলোঁ কাৰণ গাইজ মটৰ ভ্লগিঙত কি দেখাম গাইজ আকৌ জেগা মানে ইমান অন্ধকাৰ হৈ আছিল গাইজ কি দেখাম তো আপোনালোকক মই যি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ তো গাইজ এতিয়া এটা আছিল দুৰ্গা পূজাৰ ভিডিঅ' তো লগ পাওঁ এটা নেক্সট ভিডিঅ'টো টিল দেন টাটা বাই বাই আমাৰ মাই চাই আছে ৰ'ব এতিয়া মোৰ লাগিছে গাইজ দেখাবলৈ গাইজ